নমস্কাৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো যেহেতু লকডাউন চলি আছে আমি বিশেষ একো আয়োজন কৰিব পৰা নাই তথাপি ভাবিছো আজি এটা সিম্পল বহুত সহজ ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰি সুজিৰ ভাপত দিয়া লাড়ু সো আমি বনামগে এতিয়া আমি এটা বাউলত সুজি লৈছো এক কাপ এই সুজিখিনি আমি এতিয়া অলপ পানী দি তিয়াই ৰাখিম 10 মিনিট মান সময় তাৰপিছত পানী দিয়াৰ পিছত এনেকুৱা হৈ যায় আটা মঠাৰ নিচিনাকৈ মঠি অলপ ঢিলা হয় তাৰপিছত আমি লগত ৰাখিছো অলপ নাৰিকল আৰু গুড় নাৰিকলখিনি ৰুকি লৈছো আৰু গুড়টো সৰু সৰুকৈ কাটি লৈছো তাৰপিছত আমি এই সুজিখিনিত অলপ আটা দি লম কাৰণ আটা দিলে অকমান টাইট হ'ব তেতিয়া আটা মঠাৰ নিচিনাকৈ মঠি এনেকৈ দেখিছে এই লাডুটো এনেকুৱা লাডু এটা বনাই ল'ম আমি এতিয়া এই গুড়খিনি আৰু নাৰিকলখিনি একেলগতে মিক্স কৰি লম এইখিনি ষ্টাফিঙৰ কাৰণে ইয়া দেখিছে এনেকৈ তাৰ পিছত আমি এটা সুজিখিনিৰ এটা লাডু বনাম লাডু বনাই এনেকৈ মাজত আমি ষ্টাফ কৰি দিম নাৰিকল আৰু গুড়খিনি এনেকৈ ভিতৰত ভৰাই ষ্টাফ কৰি আমি লক কৰি দিম এনেকৈ গোল বনাই এটা লাডু কৰি ল'ম এনেদৰে আমি গোটেইকেইটা লাড়ু বনাই ল'লোঁ মই ইডলি ষ্টেণ্ড ইউজ কৰিম ভাপত দিবৰ কাৰণে এনেদৰে আমি ষ্টেণ্ডটো অকণমান তেল লগাই ল'ম তলত যাতে লাগি নধৰে লাড়ুটো এয়া আমি এনেদৰে পানী অলপ গৰম কৰি ল'ম তাৰপিছত আমি ষ্টেণ্ডটোত এনেকৈ এটা এটাকৈ বহাই দিম লাড়ুকেইটা তাৰপৰা আমি এনেকৈ দি আমি 15 মিনিট সময়ৰ কাৰণে ঢাকি দিম 15 মিনিট সময়ৰ কাৰণে ৰাখিম আমি লাড়ুকেইটা গেছটো অকণমান কমাই ৰাখিম এই 15 মিনিটৰ পিছত আমাৰ লাড়ুকেইটা হৈ গ'ল এতিয়া আমি পৰিৱেশন কৰিব পাৰিম অলপ ঠাণ্ডা হ'লে ভিতৰত গুড়টো গলি যায় নাৰিকলৰ লগত খুব টেষ্টি হয় এয়া আমাৰ ভাপত দিয়া সুজিৰ লাড়ু ৰেডি হৈ গ'ল আপোনালোকেও ট্ৰাই কৰি চাব ঘৰত ধন্যবাদ